কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে আছে মই অকমান আগতে বীৰ আৰু জিগুৰ স্কুলৰ পৰা আহি পাইছোঁ সিহঁতৰ আসলতে আজি ৰিজাল্ট দিলে জিগুৰ প্ৰথম ৰিজাল্ট মানে মোবাইলটো পাইছে আৰু এটা কাৰোবাৰ মোবাইল আছে সেইটো শব্দ হৈছে ৰিজাল্ট দিলে মানে আসলতে জিগুৱে প্ৰথম ক্লাছ 1ৰ পৰীক্ষা দিলে তাইৰ ৰিজাল্টটো মই আশা কৰাতকৈতো বহুত বেছি ভাল হৈছে কাৰণ মই কেতিয়াও তাইক কোনো ধৰণে বেছিকৈ পঢ়িব লাগে বা বেছি কিবা কৰিব লাগে বুলি জোৰ দিয়া নাই সৰু হৈও আছে প্ৰথম পৰীক্ষা কিন্তু ৰিজাল্টটো ৰ'ব দেই মই কৈছোঁ জিগু জিগু আছে মাতি দিয়াচোন ফাইলটো লৈ পেলাই জিগু মা ওপৰত দেখিছেনে ফেনখন চলি আছে সেইখন গৰম বহুত হৈছে এইবাৰ কিন্তু হঠাতে গৰমটো আহিল যেন লাগিছে নহয়নে যোৱাবাৰ জানো কেতিয়া গৰম পৰিছিল পাহৰিয়ে থাকিলোঁ ইমান বেছি গৰম লাগিছে নহয় স্কুলৰ পৰা আহি ভাগৰো লাগিছে এতিয়ালৈকে ভাতে খোৱা নাই জিগু ৰূপতে উঠিছোঁ উঠিবলৈ মন যোৱা নাই মানে এইফালে তোমাৰ হেৰি কৰি আছে এই হেল্ল' কোৱাচোন চবকে হেল্ল' কোৱা হেল্ল' কোৱা আৰু তোমাৰ ৰিজাল্ট দিলে যে তুমি সেইটো লৈ আনা ৰিজাল্টৰ কপিখিনি লৈ আনাচোন যোৱা তাই বেছি ফূৰ্তিও পাই আছে প্ৰথমবাৰ পৰীক্ষাৰ ৰিজাল্ট এইটো আমাৰ জিগুৰ খুলি দিয়া এইফালে এইখিনি বহাচোন খোলাচোন গাঁঠি লাগি গ'ল কেনেকৈ গাঁঠি নাই টানি দিলে হ'ব এই খুলি গ'ল আমাৰ জিগুৱে এতিয়া এখনকৈ উলিয়াই দিব দেই আপোনালোকক দেখাব লাহে লাহে এনেকৈ চবকে দেখাই দিবা আমাৰ জিগু কিমান কষ্ট কৰি পঢ়িছে এখন জিগুৱে কি পাইছে স্কুলৰ পৰা এখন লেটাৰ পাইছে ন চিঠি এখন মেডামহঁতে কৈছে যে জিগুৱে ইমান ভালকৈ পঢ়ে এখন কিহৰ হয় এখন ৰ'বা এসোপা আছে ৰ'বা মই উলিয়াই লাহে এনেকৈ চব একেলগে নুলিয়াই লাহে লাহে প্ৰথম ওলাইছে অসমীয়াত কিমান পাইছে জিগুৱে সিহঁতৰ আচলতে স্কুলত কোনো ধৰণৰ মাৰ্কছ নিদিয়ে মানে আমাৰ যেনেকৈ 100ৰ ভিতৰত 100 পাইছে 99 পাইছে 98 পাইছে ইহঁতৰ এনেকৈ দেখিছেনে এইখিনি দেখিছে A+ বুলি লিখা আছে মানে যাৰ অকণমানো ভুল হোৱা নাই বা এটা ভুল হৈছে বা সৰু কিবা যিটো ভুল বুলি ধৰিব নোৱাৰি সেইটো A+ বুলি কয় এখন অসমীয়াৰ জিগুমা তুমি অকণ ধৰি দিবা নেকি মোৰ তুমি এখনকৈ ওলোটাই দিয়াচোন তেতিয়া মই দেখাই দিম তাই ক খ লিখিছে অ লিখিছে আমাৰ জিগুৰ এটাও ভুল হোৱা নাই ন বা হাঁহি দেখিছে নাই তাই আৰু এইখন হ'ল কিহৰ এইখন আছিলে ICT কোডিং মানে এখন কম্পিউটাৰৰ কিবা কিবি আৰু ইহঁতৰ অলেখ বিষয় আৰু দেই আগতে আমাৰ কি আছিলে বিজ্ঞান আছিলে সমাজবিদ্যা আছিলে ইহঁতৰ কিবা আজিকালি নাইকিয়া হৈ গ'ল এইবিলাক ৰ'বা দেই আৰু এখন কি এখন থিমছ এইবিলাক আমি শিকাই নাছিলোঁ থিমছ বুলি আমাৰ যে একো নাছিলে এখন দাঙি দিয়াচোন প্ৰথম পেজটো খুলি দিয়া বা তাই নিজেহে খুলিব দেই এইখনত কিমান পাইছে জিগুৱে A+ আজি জিগু কিন্তু মিঠাই খুৱাব পাৰে দেই ন মাম্মা চবতে A+ পাইছে জিগুৱে এখন হিন্দী কিমান পাইছে চাওঁ প্ৰথম পেজটো উঠোৱা হিন্দীত কিমান পাইছে জিগু অলপ কষ্ট কৰি পঢ়িছিলে নেকি এইবাৰ চবতে A+ খালি তাই এটা অকণমান ভুল এটা হ'ল সেইটো কি আছিলে মেথছ আছিলে মেথছখন ক'ত গ'ল মা এইখন মেথছ আছিলে মা এইখন A পাইছে মেথছত A পাইছে তাৰমানে তাই সৰু ভুল দুটা হ'ল সৰু দুটা যেনেকৈ অকণমান কিবা এটা আছিলে আৰু হ'ব দিয়া আমাৰ একো নহয় মেথছত তুমি যে ইমানখিনি পাইছা ময়ে চাগে ইমান পোৱা নাছিলোঁ সৰুতে কোনখন একো নহয় থাকক দিয়া মা একো নহয় মই এইখিনি ভালকৈ সামৰি থৈছোঁ মা মই যে আপোনালোকক কৈছোঁ যে কোনোদিন আচলতে মই তাইক এতিয়ালৈকে পঢ়িব লাগে বুলিয়ে জোৰ দিয়া নাই এটা কথা হয় যে এটা সময়ৰ পিছত পঢ়াৰ ইমান বেছি ব্যস্ততা বাঢ়ে ৰ'বা মা থৈ দিয়া ইমান ব্যস্ততা বাঢ়ে আৰু জীৱনটোত ইমান যুঁজিবলৈ ইমান কষ্ট কৰিবলৈ বাকী আছে কোনোবাই আচলতে মোক কয়ো কেতিয়াবা যে অকণমান বেছিকৈ ঢিলাই দিছা নেকি কিন্তু এইখিনি পাই গ'লা এইখিনি সময়তে যদি অকণমান উপভোগ নকৰে কেতিয়া কৰিব আৰু এইখন হ'ল মাইণ্ড স্পাৰ্ক বুলি কয় এইখন অকণমান সেই টানকৈ অকণমান কিবা ক্ৰিটিকেলকৈ আহিছিল গতিকে বেচেৰীজনী ইয়াতে অকণমান দুটা ভুল হ'ল তাই সেইটোৱে দুখ কৰি আছে যে এইখনত ক'ৰবাত দুটা ভুল হৈ গ'ল মই দেখাই দিছোঁ দেই আমাৰ জিগুৱে ইয়াৰ পিছৰবাৰ পৰা এইখিনি ভালকৈ কৰিব ন মন দি কৰিব ন মা চাইফালে মুখখন দেখাই দে এখন ক'ত পাক খাইছে চাওকচোন পৰ্দাত নাইকিয়া হৈ গ'ল নেকি জিগু কচু গুটিজনী
তুমি ভাত খালানে মোৰ বিৰাট ভোকো লাগিছে মই ভাত খাওঁগে দেই খাবা আহা ওলাই আহা জলদি ওলাই আহা দেখিছানে দুষ্ট কি কি আৰু আজি আচলতে মই নিজে ৰান্ধাও নাই ক'ত চাব লাগে কেতিয়াবা খেলি মেলিয়ে হৈ যায় নতুন নতুনকৈ এইবিলাক বনাবলৈ আৰম্ভ কৰিছে যে ইউটিউবত কচুগুটিজন দেখিছে গতিকে আই ৰ'বা ৰ'বা দুপাম পৰি যাম তুমি মোক দাঙিবা ব'লা দুইজনী একেলগে ভাত খাম আহকচোন চাওঁগৈ মায়ে কি ৰান্ধি থৈছে আৰু মায়ে যিয়ে ৰান্ধিছে তাকে খাব লাগিব আজি উপায় নাই ব'লা 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 দৌৰা 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 দিলা ভাত ভাত খাবলৈ আহি আছোঁ পাওঁ আৰু এইখিনিতে এটা কথা কওঁ যে মই তাইক কেতিয়াও প্ৰথম হ'ব লাগিব বেছি নম্বৰ পাব লাগিব বা অমুকতকৈ কিয় বেছি নাপালা এনেধৰণৰ কথাবোৰ এইবাবেই নকওঁ কাৰণ মই বিচাৰোঁ যে তাইৰ শৈশৱটো যেতিয়া ডাঙৰ হ'ব তাইৰ যাতে মনত পেলালে খুব ধুনীয়া ধুনীয়া স্মৃতি থাকে কেৱল মাত্ৰ প্ৰতিযোগিতা আৰু আনতকৈ নিজে বেছি নম্বৰ পাই সুখী হোৱাৰ মনটো লৈ যাতে তাই ডাঙৰ নহয় এনেও সিহঁতৰ শৈশৱবোৰ আচলতে একেবাৰে বন্ধ গুৱাহাটী চহৰত আমি যিমানবোৰ পাইছিলোঁ ধূলি মাটি বালিৰ লগত খেলি সেইবোৰ সিহঁতে বহুত কম পায় মই যদিও চেষ্টা কৰোঁ যিমান পাৰি সিহঁতক তেনেকুৱা সাধাৰণ পৰিৱেশত ৰাখিবলৈ তথাপিও গুৱাহাটীত সিমানখিনি সম্ভৱ নহয় গতিকে আজি যিটো ৰিজাল্ট দিছে এনেকুৱা নহয় যে মই তাই নম্বৰ ভালকৈ পাইছে বাবে খুব সুখী কিন্তু অকণমান যে দায়িত্ব এটা বুজিছে যে পঢ়িব লাগে সেই কথাটো ভাল লাগিছে আহক দেই ভাতটো খাই লওঁ খাই খাই কথা পাতিম দেই হাতখন ধুই ল'লোঁ দেই মই হাত ধোৱা ভিডিঅ' আকৌ দেখাই থকা নাই আৰু এইজনী পিছফালে মোৰ এইজনী টিলিকিজনী বহা এতিয়া ৰ'ব দেই দেখাইছোঁ মোৰ হাতৰ পৰা মোবাইলটো পৰিয়ে গ'ল হয় কাঁহী ৰ'বৰ পৰা পৰি যাম গোসানি জিগুৱে মিলাই দিছে মামা অকণ ধৰাচোন এনেকৈ ৰ'ব দেই এনেকৈ কৰি মোক দেখাই দিবাচোন দেই আমাৰ আৰু এজনী ভণ্টি আছে ভণ্টিয়ে ধৰিছে মোবাইলটো বৰ ভাল পাইছোঁ খোৱাত কি আছে তো দেখা পাব এজনী মোৰ বুঢ়ীজনী যিজনী আজি খুব ভাল ৰিজাল্ট কৰিছে তাৰ কাৰণে আমি আজি কি খাম মই বুঢ়ী মোৰ কিমান বয়স হৈছে জানো তই এয়া কি খাম কি জাননে জিগু কি কচোন এইটো কি তই ক মোৰ মুখত পানী আহি গৈছে সৰুটো নাহে সৰু মাছৰ পিটিকা পাতত দিয়া মাছ পিটিকা মানে খাওঁ মই আলু পিটিকাই খাওঁ মই মাছ পিটিকা এইটো সৰু মাছ কালি আনিছিলোঁ সাংঘাতিক ধুনীয়া হয় মই আলু পিটিকা খাওঁ তাকো পুচকা বিলাতী বস্তু এইটো ক'লেও আকৌ কোনোবাই ক'ব বোলে বাইদেউ এইটো বিলাতী নহয় আমাৰ কাৰণে সেইটো বিলাতী মই এনেবা যে বনাই আলুটো সেইটো ভাতৰ লগত খাব পাৰি আৰু এয়া আমাৰ কি বেলা বনাইছে ধুনীয়া মাছৰ জোল বিলাহী দি ঠাণ্ডাতে পেলালোঁ ভাল হৈছেনে মাছৰ জোলটো আজি বহুত ভাল হৈছে গোটেই বাতিটোতে চামুচখন ভৰাই দিলে নহয় এতিয়া আৰু গোটেইখিনি আমি তুমিয়ে মই ভগাই খাব লাগিব তামাম ধুনীয়া হৈছে মাছৰ জোল কি আছে মই দেখাই দিওঁ এইটো হ'ল বিলাহী মাছ এইমাত্ৰ দেখুৱাটো এইটো হ'ল তিয়ঁহ এইটো হ'ল লেচেৰা মাহ ভাজি এইটো মানিমুনি নে কি আজি বেলেগ মানিমুনি দি কণী জোল বনাইছে মানিমুনি দি আৰু এইটো সৰু বগা বেঙেনাটো যে এইটো ঘৰত হোৱা বগা বেঙেনা আৰু এইটো মাছ পিটিকা ভাতটো এতিয়ালৈকে আহি পোৱা নাই ভাতটো অহাৰ আগতে এইকেইটাকে খাই লওঁ মানে ভাতটো চাগে গৰমে বনাম বুলি থৈ দিছিলে গতিকে ভাতটো সিজি আছে নেকি তুমি এতিয়া বহি কোনটো খাবা জিগুৱে আমাৰ তিয়ঁহ খাইছে জিগুৱে ডায়েট কৰি আছে ন এইকেইটাৰ ভিতৰত এইকেইটাৰ ভিতৰত আপোনালোকে কোনটো ভাল পায় মই ভাবোঁ বেছি সকলে চাগে মাছৰ পিটিকা বুলিয়ে ক'ব এইটো যে নহয় ইমান খাবলৈ ভাল যদি আপোনালোকে কিন্তু ইয়াৰ ৰেচিপিটো মই কেনেকৈ ৰান্ধো আৰু একচুৱেলি মাৰ পৰাই শিকিছোঁ মায়েও তেনেকৈ ৰান্ধে জানিব যদি খোজে মোক কেতিয়াবা কমেণ্ট যদি মানে জানিব খোজে কমেণ্ট কৰিব মই ৰেচিপিটো ক'ম দেই অকণমান এক টোপো তেল নাই সানোতে অকণমান দিওঁ পাছত কিন্তু খাবলৈ যে মানে একদম কথা ক'ব পৰা নাই ইমান ভাল
খাবা সেইটো সন্মুখত বীৰ বহি আছে কি নোলাই কেমেৰাত সি দেউতাকৰ নিচিনা কেমেৰাত এনেকৈ বস্তু নবনায় জিগু আৰু মই আমি কেমেৰাত ওলাই থাকোঁ ন এবাৰ খালে মানে মুখৰ পানী এনেকুৱা ওলাই নহয় মুখত এবাৰ দিয়াৰ পিছত এই মাছৰ পিটিকাটো যে ইমান ভাল নহয় খাবলৈ এইটো শেষত অকণমান মায়ে নেমু চেপি দিয়ে আপোনালোকে পিটিকাত নেমু দিয়েনে মই যে কথাই ক'ব পৰা নাই ইমান জিভাৰ পানী ওলাইছে খায়ো আছোঁ জিভা পানী ওলাইছে জিগুৱে কি খালে আজি মাছ খালে খালোঁ নিচা মাছ খালোঁ নিচা মাছ মই এতিয়া ধুনীয়াকৈ ভাত সাজ খাই লওঁ এতিয়া আপোনালোকে নিজৰ ঘৰত আপোনালোকেও ভাত খাওক আৰু ময়ো খাই লওঁ দেই আকৌ লগ পাম নেক্সট বাই